কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ৰেচিপি লৈ মই আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি মই বনাম ভকুৱা মাছৰ জোল। কিন্তু জোল বুলি ক'লে আমাৰ অসমৰ নিচিনা নহয়, ইয়াত অকণমান ডাঠ গ্ৰেভি হয়। আমি যিহেতু বেংগলত থাকোঁ, গতিকে ইয়াত যি ধৰণে ভাল পায় মই সেই ধৰণেই বনাওঁ। অসমত অকণমান আমি মাছৰ জোলটো পনীয়া কৰি বনাইছিলোঁ, কিন্তু ইয়াত সেই ধৰণে নাখায়, গতিকে মই তেনেধৰণেই বনাওঁ আৰু মই আপোনালোকলৈ আগবঢ়াইছোঁ ৰেচিপিটো। আপোনালোকে চাই থাকক। খুব সাধাৰণভাৱে বনাইছোঁ, বিশেষ কোনো স্পেচিয়েল ইনগ্ৰেডিয়েণ্টছ নাই। আৰু এটা কথা লগতে কৈ থওঁ যে আপোনালোকে যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে বা নতুনকৈ মোৰ ৰেচিপিটো চাইছে, তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু কাষতে থকা বেল আইকনটো অন কৰি প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ৰেচিপিৰ প্ৰত্যেকটো নটিফিকেশ্যন আপোনালোকে লগে লগেই পায়। এতিয়া মোৰ ৰেচিপিটো আপোনালোকে চাওক। ভকুৱা মাছৰ জোল বনাবৰ বাবে মই 300 গ্ৰাম ভকুৱা মাছ লৈছোঁ। এতিয়া মেৰিনেশ্যনৰ বাবে মই আধা চামুচ নিমখ, আধা চামুচ হালধি আৰু 1 চামুচ মিঠাতেল মই ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি খুব ভালদৰে মাছখিনিৰ গাত লগাকৈ সানি ল'ব। ইপিঠি সিপিঠি কৰি ভালদৰে সানি এতিয়া 20 মিনিটৰ বাবে মাছখিনি থৈ দিব। মাছৰ জোল বনাবৰ বাবে মই এটা মিডিয়াম চাইজৰ আলু টুকুৰা কৰি কাটি লৈছোঁ, 2টা সৰু চাইজৰ বিলাহী পেষ্ট কৰি লৈছোঁ, এটা সৰু চাইজৰ পিঁয়াজ গ্ৰেট কৰি লৈছোঁ, 1 ইঞ্চি আদাৰ পেষ্ট আৰু ফুৰণৰ বাবে লৈছোঁ কালজিৰা আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে নিজৰ পচন্দ মতে দিব আৰু তাৰ লগতে লৈছোঁ নিমখ আৰু হালধি আন্দাজ মতে আৰু মিঠাতেল লৈছোঁ ৰেচিপিটো বনাবৰ বাবে। ফ্ৰাই পেন এখন গৰম কৰি তাতে মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই আলুখিনি দি দিম। আলুখিনি মই দি দিলোঁ, তাতে নিমখ আৰু হালধি অলপ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই সম্পূৰ্ণ সিজালৈকে ফ্ৰাই কৰিব লাগিব। মই এতিয়া ঢাকনাখন দি দিম। গেছটো অকণমান কমাই দিব লাগিব। 2-3 মিনিটমান এনেকৈ ৰখাৰ পাছত চাওক, ঢাকনাখন মই খুলি দিছোঁ আৰু আলুখিনি সম্পূৰ্ণ সিজিছে আৰু কালাৰটোও ধুনীয়া হৈ গৈছে। এতিয়া মই এটা বাউলত আলুখিনি উঠাই ল'লোঁ। আলুখিনি উঠাই লোৱাৰ পাছত মই একেখিনি তেলতে মাছখিনি ফ্ৰাই কৰি ল'ম। মই মাছখিনি দি দিলোঁ। মই যিহেতু অকণমান কম তেল ব্যৱহাৰ কৰোঁ, গতিকে মই আৰু তেল নিদিলোঁ। আপোনালোকে আৰু অকণমান তেল দি ল'ব পাৰে। মাছখিনি ইপিঠি সিপিঠি কৰি ভালদৰে ভাজিব লাগিব। অলপ সময় ভজাৰ পাছত মই ঢাকনাখন দি দিছোঁ। 2-3 মিনিটমানৰ পিছত ঢাকনাখন আঁতৰাই দিলোঁ। চাওক, মাছখিনি সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে। এতিয়া মই এটা বাউলত মাছখিনি উঠাই ল'লোঁ। এতিয়া মই থাকি যোৱা তেলখিনিতে অকণমান কালজিৰা দি দিলোঁ। কালজিৰাখিনি ফুটি উঠাৰ পাছত তাতে মই গ্ৰেট কৰি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু লগতে আদাৰ পেষ্টটো দি দিলোঁ। অকণমান সময় লৰোৱাৰ পাছত তাতে মই আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া এইখিনি অলপ সময় লৰাই ল'ব লাগিব। তাৰপাছত বিলাহীৰ পেষ্টটো দি দিব। অলপ সময় ভজাৰ পাছত মই তাতে অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি কেৰাহীত লাগি নাযায়। এতিয়া মই ঢাকনাখন দি দিছোঁ। এতিয়া 2-3 মিনিটমানৰ পিছত ঢাকনাখন আঁতৰালোঁ। চাওক, ধুনীয়াকৈ মছলাখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে 2 কাপ গৰম পানী দি দিলোঁ আৰু লগতে 2টা কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া আপোনালোকে নিজৰ পচন্দ মতে দিব আৰু লগতে মই আধা চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ আৰু লগতে ফ্ৰাই কৰি ৰখা আলুখিনি আৰু মাছখিনি দি
অকণমান সময় লৰাই লৈ মই ঢাকনা দি দিলোঁ। 3 মিনিটমানৰ পিছত ঢাকনাখন খুলিলোঁ আৰু এয়া চাওক আমাৰ টেষ্টি মাছৰ ঝোল ৰেডি হৈ গ'ল। এইটো খাবলৈ খুব ভাল লাগে। এয়া ছাৰ্ভ কৰিব পৰা হ'ল। এয়া চাওক কি কালাৰফুল মাছৰ ঝোল। আপোনালোকে অকণমান বেছি ঝোল খালে অলপ পানী বেছিকৈ দিব আৰু ইয়াতে মই অলপ ধনিয়া পাত দি দেখিবলৈ আৰু ধুনীয়া কৰি দিলোঁ। ভকুৱা মাছ বিভিন্ন ধৰণে বনাব পাৰি, বিভিন্ন ষ্টাইলত বনাব পাৰি। মই এতিয়ালৈকে কেইবাটাও ষ্টাইলত বনাইছোঁ আৰু আপোনালোকলৈও বনাই আগবঢ়াই থাকিম। আৰু আগতে মই কাটলা মাছৰ কালিয়া দিছিলোঁ। আপোনালোকে যথেষ্ট সঁহাৰি দিছিলে, মোৰ যথেষ্ট ভাল লাগিছে। মই ভাবোঁ যে এই ৰেচিপিটোতো একেধৰণেই মই ছাপোৰ্ট পাম আৰু আপোনালোকৰ ছাপোৰ্ট পালে মই আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ। গতিকে নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰি দিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ৰেচিপিৰ প্ৰত্যেকটো ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।